পেগাছাছ স্পাইৱেৰৰ জৰিয়তে দেশৰ ৩০ শতাধিক ব্যক্তিক নজৰবন্দী ইজৰাইলী ছফ্টৱেৰৰ জৰিয়তে নজৰবন্দী কৰা হৈছে ৰাজনীতিক অধিবক্তা সাংবাদিকক দ্য ৱেৰে ফাদিল কৰা এই ঘটনাক লৈ উত্তাল দেশৰ ৰাজনীতি নজৰবন্দীৰ তালিকাত ৰাহুল গান্ধী প্ৰশান্ত কিশোৰ ৪০ সাংবাদিক ৰাহুল গান্ধীৰ অভিযোগ বিৰোধীক নজৰবন্দী কৰাৰ ষড়যন্ত্ৰ চৰকাৰৰ বিৰুদ্ধে মাতমতাসকলক নজৰত ৰাখিবলৈ বিচৰা হৈছে তেওঁলোকক ইজৰাইলী ছফ্টৱেৰ পেগাছাছৰ জৰিয়তে নজৰবন্দী কৰি ৰখা হৈছে নজৰবন্দীৰ তালিকাত আছে ৩গৰাকী বিৰোধী নেতাৰ লগতে বৰ্তমানৰ আৰু প্ৰাক্তন মুৰব্বী প্ৰশাসক ব্যৱসায়ী ৪০ গৰাকী সাংবাদিকৰ লগতে ২ গৰাকী বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰীও সংবাদ মাধ্যমত ফাদিল হোৱা এই কাণ্ডই ইতিমধ্যে দেশৰ ৰাজনৈতিক পৰিৱেশ উত্তাল কৰি তুলিছে কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে এক টুইটযোগে কাৰো নাম উল্লেখ নকৰাকৈ কৈছে আমাৰ সকলো কথা পেগাছাছৰ জৰিয়তে তেওঁ পঢ়ি আছে প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ বক্তব্য ফোন টেপিঙেৰে নজৰবন্দী কৰা কথা সম্পূৰ্ণ অসত্য কংগ্ৰেছে ইতিহাস বিকৃত কৰি ভুৱা অভিযোগ আনিছে ইজৰাইলী স্পাই ছফ্টৱেৰ পেগাছাছৰ জৰিয়তে দেশৰ প্ৰভাৱশালী ব্যক্তিসকলৰ ফোন টেপিং কৰাৰ লগতে তেওঁলোকৰ সকলো যোগাযোগ তেওঁলোকৰ গন্তব্যস্থল আদি নিৰীক্ষণ কৰি থকা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰা হৈছে এই বাতৰিয়ে উত্তাল কৰি তুলিছে সংসদৰ মজিয়াও সোমবাৰৰ পৰা আৰম্ভ হোৱা বৰ্ষাকালীন অধিৱেশনত হুলস্থলীয়া পৰিস্থিতি নজৰবন্দী কৰি ৰখা ৪০ সাংবাদিকৰ তালিকাত অসমৰ সৈতে পূৰ্বতে জড়িত থকা এজন সাংবাদিক নজৰবন্দী কৰি ৰখা ব্যক্তিৰ তালিকাত আছে ৪০ গৰাকী সাংবাদিকো এইসকলৰ ভিতৰত আছে দ্য ৱেৰৰ সিদ্ধাৰ্থ ভৰদাৰাজন সাতী চতুৰ্বেদী দেৱীৰূপা মিত্ৰ দ্য পায়নিয়াৰৰ জে গোপীকৃষ্ণন নিউজ ক্লিকৰ পৰাঞ্জয় গু ঠাকুৰতা ৰোহিণী সিং প্ৰেম শংকৰ জাহ আদি তালিকাত আছে মনোৰঞ্জনা গুপ্তা আৰু আশিষ গুপ্তাৰ নাম পূৰ্বৰ NDTVৰ স্বত্বাধিকাৰী মনোৰঞ্জনা সিঙেই বৰ্তমানৰ মনোৰঞ্জনা গুপ্তা আশিষ গুপ্তা আছিল এখন অসমীয়া দৈনিক কাকতৰ দিল্লীস্থিত সাংবাদিক তালিকাত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নামো আছে বুলি জনা গৈছে দেশৰ ৰাজনীতি উত্তাল কৰি তোলা এই এক্সপ'জ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে কি ভূমিকা লয় সেয়া হ'ব লক্ষণীয় নেশ্যনেল ডেস্ক NKTV